নমস্কাৰ। ল'ৰাৰ কালিৰ পৰা বেমাৰ হোৱাৰ পিছত চাওকচোন অৱস্থা কেনেকুৱা, একদম পৰি গৈছে, বমি কৰি কৰি মানে অৱস্থা নোহোৱা হৈছে। আৰু আপোনাৰ আজি একদম মানে এনেকৈ শুইয়ে আছে। এনেতো আপোনাৰ উৎপাতত ধৰক থাকিব নোৱাৰে। আজি কেনেকুৱা অৱস্থা চাওক, ঘৰত একদম নিৰল নিস্তব্ধ, একদম শান্তি পৰিৱেশটো আপোনাৰ, মানে কোনো হাই হাল্লা নাই। এনে আপুনি ঘৰত থাকিব নোৱাৰি, কেনেকুৱা হাই হাল্লা কৰি থাকে। আজি মানে আপোনাৰ দেখিছেনে, শব্দই নাই। আৰু আপোনাৰ কানি কাপোৰ ধুই তৰণি নোহোৱা হৈছে। কিমান কানি কাপোৰ ধুইছোঁ আজি, হাত তাত মোৰ বিষাই গৈছে মানে কাপোৰ ধোৱাতে ধোৱাতে। বমি কৰি কৰি মানে অৱস্থা নাই। এয়া খোৱা বোৱা একো কৰা নাই, এনেধৰণে খালি শুইয়ে আছে, খালি অকল শুইয়ে আছে। খালি উঠাই দিলেও নুঠে, গা পা ধুৱাই মেলি নাহে, শুইয়ে আছে আজি। এনে ঘৰত থাকিলে টিভিও চাই, আজি টিভিও নাচাই, একোৱে কৰা নাই, খালি এনেধৰণে শুইয়ে আছে খালি। এয়া আপোনালোকক দেখাইছোঁ, চাওকচোন কেনেকুৱা মানে অৱস্থা। মানে ল'ৰাৰ মানে অসুখ হ'লে আৰু ক'ব নালাগে, কেনেকুৱা অৱস্থা হয়। ডাঙৰ কেইটাৰো শান্তি নোহোৱা অৱস্থা মানে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে।